নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। জয় আই অসম। বন্ধুসকল, আজি আমি ব্ৰইলাৰ মাংস বনাই খাম কিছু পৃথক পদ্ধতি। যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে গৰম তেলত আমি দি ল'ম কাটি থোৱা পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব। তাৰপিছত আমি তাত দি ল'ম খুন্দনাত খুন্দি থোৱা আদা নহৰু। আমি ঘৰুৱা পদ্ধতিৰে মাংস বনাই খালে খুন্দনাত খুন্দি লোৱা আদা নহৰুকে ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি দি ল'ম জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মছলা গোটেইখিনি মিলাই একেলগে তেলত দি ল'ম। সেইখিনি একেলগে ভাজি ল'ব লাগিব, কিয়নো মছলাখিনি তেলত ভাজি ল'লে তাৰ টেষ্ট দুগুণ হৈ যায়। তাৰপিছত দি ল'ম বন্ধুসকল আমি কণ বিলাহী। কোনে কোনে কণ বিলাহী খাই ভাল পায় বন্ধুসকল কমেণ্ট বক্সত জনাব। বিলাহীখিনি অকণ ভজাৰ পিছত আমি তাত দি ল'ম কাটি থোৱা ব্ৰইলাৰ মাংসখিনি। মাংসখিনি ভালদৰে লৰাই ল'ব লাগিব। এনেদৰে কোনে কোনে জুইত মাংস বনাই খাই ভাল পায় বন্ধুসকল কমেণ্ট বক্সত জনাবচোন। যিহেতু আমি গাঁৱলীয়া মানুহ, এনেদৰে মাংস বনাই খাই ভাল পাওঁ। তাৰপিছত আমি দি ল'ম কাটি থোৱা আলু। মাছেই হওক মাংসই হওক তাতে আলু দিলে ভাল লাগে। মাংসখিনি অলপ ভজাৰ পিছত আমি মাংসখিনি ঢাকি ল'ব লাগিব। কিছু সময়ত মাংসখিনি ঢকাৰ পিছত আমি আকৌ উদঙাই মাংসখিনি ভালদৰে লৰাই ল'ম। মাংসখিনিৰ পৰা এটা ধুনীয়া এৰোমা আহিছে বন্ধুসকল। তাৰপিছত আমি দি ল'ম গৰম পানী। মাংসখিনি ভালদৰে উতলাই ল'ম বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰে মাংসখিনি ভালদৰে কিছু সময় উতলাই ল'ম। তাৰপিছত আমি দি ল'ম কাটি থোৱা ধনিয়া পাত। ধনিয়া দিলে মাংস এটা ধুনীয়া এৰোমা আহে, অকণ টেষ্ট ভাল হয়। বন্ধুসকল আমাৰ মাংস হৈ গ'ল, এতিয়া ধুনীয়াকৈ ছাৰ্ভ কৰিম। নালাগে ইয়াতে দিয়ক। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল। জয় আই অসম।